হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ মানে বর্তমান সময়ত যদি ভাল পরিবেশ থাকিলহেঁতেন ক'ত ক'ত মানুহে গ'লহেঁতেন ময়ো ফুৰিব গ'লোহেঁতেন শ্বিলং চেৰাপুঞ্জী নহ'ল আৰু নহ'ল মানে বিদ্যা এইবাৰ হ'লনো কি চব নহ'লে নহ'লচোন আপোনালোকৰ চাগে হৈ থকা বস্তুও নহ'ল বহুতেই বিয়া পাতিম বুলি বহাগত ভাবি আছিল নহ'ল অমুক নহ'ল ভহুক নহ'ল কৰোণাই চব উল্টা ভেল্টা কৰি দিলে চব নহ'লে নহ'ল বলক অলপমান গাঁৱে গাঁৱে এনেকুৱাকৈ এইখন আমাৰ গাঁও তো নেক্সট গাঁওখনলৈ গৈ আছোঁ লগৰ ল'ৰা এটা আছে এনেই আৰু পূৰা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি গৈ আছোঁ দিয়ক পিছৰ পিনে মোৰ কোনো নাই অলপ আৰু এনেকুৱা যিহেতু গ্ৰীণ জ'ন ৰ'ব হেলমেটটো হেলমেটৰ লগত মাস্ক পিন্ধিলে কি প্ৰব্লেম জানেনে আপুনি এনেকৈ মাস্কখন পিন্ধিব তাৰপিছত হেলমেটটো যদি সোমাই দিয়ে ন মাস্কখন খুলি যায় কাণখন এনেকুৱাকৈ যায়নে সেইকাৰণে এতিয়া প্ৰথমতে আপুনি হেলমেট পিন্ধক তাৰপিছত মাস্কখনৰ এই কাণ দুখন আৰু সোমাই দিব লাগে বাপৰে তো পথৰৰ মাজে মাজে পথৰ এইটো লোৱাৰ আছামৰ ভাষা পথাৰতো পথৰ বুলি কয় পথৰৰ মাজে মাজে আহি আছোঁ এইটো ঘগ্ৰাপাৰ ছাইড বুলি কয় ঘগ্ৰাপাৰ নাই ঠাইখিনিৰ নাম আৰু ইয়াত আছে মোৰ এটা লগৰ ল'ৰা এইটো হাই ভাই কি খেতি কৰিছ হা ইয়াতে শাক আছে পালেং শাক আছে তাৰপিছত বাংনা ইভাগে ফুল কেইডালমান বনবা খুজিছিলোঁ ফুলনি এতিয়া যাই পেলাই অলপমান শাকৰ বাগান হ'ল নাই ফুলনিতকৈ শাক বেছি উপকাৰী ফুলনিত ফুল খাবা নেকি ষ্টাইলহে এটা শাক বেছি দৰকাৰীহে আৰু কঁঠালোচোন তামোল কঁঠাল এই কাঠলটো বৰপেটা চাইডত কয় বৰপেটা চাইডত কঁঠালক কাঠল বুলি কয় কঁঠাল লেটছ টেক এ সেলফি উইথ কঁঠাল আৰু এই পিন্ধিটো তাপম খেতি তাৰমানে লকডাউন হৈ থাকিলেও কথা নাই আৰু নাই লকডাউন হৈ থাকিলেও খাবৰ কাৰণে টেনশ্যন নাই তাকেতো তিয়হ ঘৰৰ তিয়হ সেই তিয়হ খাবৰ ইচ্ছা নাই যদি কঁঠাল পকিলহেঁতেন খালোহেঁতেন 2 মাহমান পিছত আহিব লাগিব আৰু এতিয়া বলক অলপমান এই গাঁওখনৰ মানে লাষ্টত এটা বম পুখুৰী আছে পুখুৰীটো আপোনালোকক দেখাই আনিম ড্ৰোনো উৰাম তাতে মানে ইমানে ডাঙৰ পুখুৰী আপোনালোকে কনফিউজে হৈ যাব যে বংগোপ মহাসাগৰটো অসমত কেনেকৈ আহিল বিদ্যা কৈছোঁ চলো অ' ভাই কোনফালে ৰে এনেকৈ যাব লাগিব বাপৰে পূৰা একদম গাঁও ৰিয়েল গাঁৱে এই 2 দিনমান আপোনালোকক পূৰা ৰিয়েল গাঁৱৰ ফিলিংছ দি আছোঁ বহি থাকক পিছত নবহিব বেলেগকৈ বাইক লৈ আহক কৰোণা আহিছে পকা ধানৰ মাজে মাজে সৰু সৰু পকা আৰু ইয়াত আপোনাৰ মেডিকেল কলেজ বনাই আছে নলবাৰী মেডিকেল কলেজ নাম হ'ব চাগে তাত 30-40% মান কমপ্লিট হ'ল কেতিয়ালৈকে কমপ্লিট হয় আৰু গম নাপাওঁ আৰু পাই গ'লোঁ ৰাস্তা চাওক না ৰাস্তাবিলাক সদায় সাৰি থৈ দিয়ে সেইকাৰণে ভাল লাগে গাঁৱৰ পৰিৱেশ পূৰা সাৰি ধুনীয়াকৈ থৈ দিয়ে এতিয়া আগত কিয় ৰৈ গ'লে ইয়াৰ পৰা ৰাস্তা বন্ধ যাব নোৱাৰি তো ইয়াৰ পৰা যাব নোৱাৰি আৰু আগত এখন ভঙা দলং আছে তো বাইক কেইখন এই ঘৰৰ মানুহৰ তাতে থওঁ আৰু অলপমান খোজকাঢ়ি অলপমান ফুৰি পিনে দেখাই আহোঁ ঠাইটো একদম মজা ঠাই না কেনে ঠাইটো কেনেকুৱা কিনো কি ধুনীয়া এটা বহুত ডাঙৰ পুখুৰী মানে একদম আপোনালোকে ভাবিব কি এই পুখুৰী নে এইটো নদী নে কি অলপমান চাই আহোঁ চলো বাইকখন ইহঁতৰ তাতে থৈ দিওঁ বাইকখন থৈ যায় বা কঁঠাল দেখোন আজি চব পিনে কঁঠাল কিয় দেখি আছোঁ সিহঁতৰ ইয়াত চোতালতো কঁঠাল বাৰু বাইকখন ইয়াত থৈ দিলোঁ মজা আৰু এতিয়া আমি অলপমান ধুনীয়া ঠাই চাবলৈ যাম কিন্তু আগতচোন ভাই কি এইখন মস্ত দলং কপি থাকে চাওক আগত এখন ভঙা চিঙা দলং আছে বাঁহৰ আৰু সেই দলংখন কি কৰিছে বহুত দূৰৰ পৰা এনেকুৱাকৈ বান্ধি থৈ দিছে মানে বানপানী আহিলে যাতে উটাই নিব নোৱাৰে এনেকুৱাকৈ বান্ধিলে উটাই নিব নোৱাৰে পটকৈ দলংখন আৰু এইপিনে দলঙৰচোন অৱস্থাই নাই হে ভগৱান দলং নাই এইখন আমি এটা সেৱা কৰি দলঙত উঠা আৰম্ভ কৰোঁ আৰু দলঙৰ যিহে অৱস্থা ভাই কি নেক্সট ভিডিঅ'টোতো বাইক আনিছিলোঁ এইখনত বাইক অনা চাইকেল আনিছোঁ অলপ আগতে চাইকেল মানে এই দলংখিনিৰে এনে ইমান মানুহ নাযায় কাৰণ সেইপিনে একো নাই আৰু সেইপিনে এটা জাষ্ট বিল আছে বিল মানে পুখুৰী টাইপৰ এটা তো মাছমৰে চাছমৰে দুই এটাই যায় এনেকুৱাকৈ এইডালত ধৰি যাবা লোহাডাল সেইকাৰণে দিছে লোৱাও আছে দেখোন
যেতিয়া পানী হ'ব না তলত তামাম এই দলঙৰ পৰা জঁপিয়াই জঁপিয়াই গা ধুবলৈ কেনে হ'ব ভাবি চাওক কোনো একোলেন গুৱাই পাত্তা নাপায়ে কিন্তু বৰ্তমান বোকা আছে মই যদি জাপ মাৰিও দিওঁ বোকাত সোমাই যাম একো নহয় পৰিৱেশটো চাওক না পুৰা সম্পূৰ্ণ কথা এটা ভাবিছোঁ ইয়াৰ পৰা যদি ড্ৰোনখন উৰাও কেনেকুৱা এটা ভিউ আহিব কি ভাবিছোঁ ড্ৰোন আছে না পিঠিত উৰাই দিওঁ একবাৰ বহুত দিনৰ মূৰত চাওঁ বাৰু কেনেকুৱাকৈ আহে চাওক তো সৌখনে দলং ভঙা চিঙা য'ত আছোঁ আমি এতিয়া ডাঙৰ পুখুৰীটো ক'ত চলো তাতো ড্ৰোন উৰাম ৰ'ব ভিডিঅ'টো এৰি নাযাব বম পুখুৰীটো দেখাই নাই বম একদম ৰজাৰ দিনৰে পুখুৰী আৰু কঁঠাল ৰাস্তাই ৰাস্তাই আজি কঁঠাল কিয় পাই আহি আছোঁ কঁঠাল একবাৰ চাওঁৱে ৰ'ব পাৰি হে মানে এইটোৱে ক'লোঁ খাবৰ হোৱা নাই 2 মাহমান লাগিব পকিবৰ কাৰণে এতিয়া সৌটো আগত পুখুৰীটো মানে টাউন এৰিয়াত যদি এনেকুৱা ডাঙৰ পুখুৰী থাকে বহুত প্ৰচাৰ হৈ যায় যেনেকুৱাকৈ শিৱসাগৰত আছে শিৱসাগৰ পুখুৰী সকলোৱে জানে কিন্তু শিৱসাগৰ পুখুৰীত ইমান ডাঙৰে পুখুৰী এইটো প্ৰচাৰ নহয় এইবিলাক পুখুৰী বেছি কাৰণ গাঁৱৰ ভিতৰত আছে না কোনেনো চাব আহিব এই ভঙা দলঙেৰে এনেকুৱা কথা আৰু এয়া চাওক কিমান ডাঙৰ পুখুৰী ৱাও বা চাব লগা ঠাইয়ে বিদ্যাই আমাৰ নলবাৰীতে আছে মানে কোনে খান্দিছিলে এইটো ৰাইজে নেকি এইটো ৰাইজে খন্দা নহয় মানে এইটো লিখিত হেৰি একো নাই কিন্তু তোমাৰ এই বহুত পুৰণা কিতাপ চিতাপ পুৰণা মানুহৰ পৰা গম পায় এইটো আৰিমত্ত ৰজাই খান্দিছিল মানে আৰিমত্ত ৰজা যেতিয়া এইফালে আহিছিল ৰঙিয়াত আৰিমত্ত গড় বান্ধিছিল আৰু সেই তেতিয়া টাইমতে এইটো খান্দিছিল প্ৰায় কিমান বছৰ আগত কথিত হিচাপে 300-200 মান বছৰ আগত প্ৰায় 300 বছৰ আগৰ ঠিক আছে এতিয়া ড্ৰোনেৰে পুখুৰীটো চাওক সৌখন দলংখন ভঙা দলংখন বাঁহৰ এতিয়া সেই দলঙৰ অপজিট চাইডে আছে পুখুৰীটো মানে ক'ব গ'লে মানে এই যিটো ৰাস্তা এই ৰাস্তাটোৰে আমি আহি আছিলোঁ পুখুৰীটোলৈ আৰু আগত সেইটো পুখুৰী ৱাও চাওক না বুম মানে সঁচাই বুম আৰু সেইটো এটা বস্তু চাওক বাঁহৰ চোপাৰ আৰম্ভণি ইয়াৰ পৰাই হয় এই 2ডাল গছৰ পৰাই গছ মানে 2ডাল বাঁহৰ পৰাই তেনেকুৱা বাঁহৰ চোপা এটা হ'ব ষ্টাৰ্টিং পইণ্ট বেলেগ বস্তু এটা দেখিলোঁ দেই তো ইয়াত এডাল বাঁহ এনেকুৱাকৈ পুতি থোৱা দেখিছে 2 বছৰ পিছত ইয়াত আহিব তামাম বাঁহৰ চোপা এটা দেখিব আৰু এটা বস্তু পালোঁ যিটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতেই প্ৰিয় এইটো দেখিছেনে আপুনি এইটো এটা অলপমান কেমেৰামেন অলপমান দূৰত এইটো এটা এনেকুৱা ফুল হয় যিটো ফুল কপালত যদি এনেকৈ মাৰি দিয়া যায় বমকে ধমককে ব্লাষ্ট এটা হয় মানে বম ফুটাৰ দৰে হয় আৰু তো এইটো সৰু ল'ৰা ছোৱালীয়ে তামাম খেলে এইটোৰে স্কুলৰ পৰা আমি আহোঁতেই এনেকুৱা ফুল লওঁ আৰু মনে গৈ পিনে কি কৰোঁ এনেকুৱাকৈ যাওঁ মাৰি দিওঁ এনেকুৱাকৈ মাৰি দিওঁ তামাম মনত পৰি দিয়ে এইটো কথা হিল্লে ফুটাওঁ আৰু পথাৰৰ মাজত মোক লগ কৰিবলৈ কাষৰ গাঁওখনৰ পৰা আহিছে এটা কণমানি বাবু বাবুই বোলে মোৰ ভিডিঅ' চাই তামাম বাবু তুমি স্কুলত যোৱা না কি ক্লাছ এইবাৰ কিতাপ দিছে লকডাউনৰ মাজত মই ঘৰতে সোমাই আছো মানে নতুনকৈ এডমিশ্যন লৈছিলে এইবাৰ স্কুলত কিন্তু লকডাউনৰ কাৰণে স্কুল আৰু পাহৰিয়ে গ'ল যাবা দে আৰু লকডাউন খুলিলে যাবা এতিয়া পুনৰ আমি আহি পালোঁ দলংখন এতিয়া বাবুটো দলংখনলৈ যাব লাগিব মোক লগ কৰিবলৈ দলং পাৰ হৈ আহিছে লাহে তোমাক ল'ব লাগিব আজি প্ৰথম আছি না এইটো চাইডত তো সাকসেসফুলি আহি গ'লো বাবু আৰু মই মিছন সাকসেসফুল কমপ্লিটেড মিছন সাকসেসফুল
মিছন সাকসেসফুল বোলে বাবুয়ে কৈছে তো কেনে পালে ৰ'ব এটা কথা আৰু ইছফাকুৰৰো এটা চেনেল আছে এডুকেশ্যনেল চেনেল মানে তাতে ক্লাছ 9 10 তাৰপিছত ইফালত দেখিন আপোনাৰ এই গভৰ্ণমেণ্ট এক্সামৰ গিলা আৰম্ভ কৰিম আৰু লাহে লাহে ডেছক্ৰিপশ্যনত লিংকটো আছে টায়াৰলেছ মানুহ ইউটিউবত টায়াৰলেছ মানুহ বুলি চাৰ্চ কৰিলে মানে চেনেলটোৰ নাম চেনেলটোৰ নাম কি টায়াৰলেছ মানুহ টায়াৰলেছ মানুহ নাম অলপ আনকমন টায়াৰলেছ মানুহ তো এইখিনি আছিল আজিৰ ব্লগটোত এতিয়া মই ঘৰ যাওঁ ইয়াৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয় ধৰক 10 মিনিট বৰ বেছি 15 মিনিটমান লাগিব আৰু ঘৰত এনেই আছিলোঁ কিনো কৰোঁ সেইবাবে অলপমান ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আহি গ'লোঁ যিহেতু গ্ৰীণ জ'ন আহিব পাৰি বাৰু অলপমান দিনত ভালদৰে মাস্ক চাস্ক পিন্ধি আহি গ'লোঁ ন' প্ৰব্লেম এতিয়া চলো আৰু এটা কথা মোৰ ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব DIIIMPU মানে ডিৰ পিছত 3টা আই মাৰি দিব তাৰপিছত M তাৰপিছত PU ডিম্পু ফ'ল' কৰিব এতিয়া ভালক ড্ৰোনে কাটলা আকৌ